নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি যেহেতু 14 নৱেম্বৰ আমি সকলোৱে জানো আজি হৈছে শিশু দিৱস আৰু এই শিশু দিৱসৰ এই পবিত্ৰ ক্ষণত মই তোমালোকলৈকে বহুত মৰম যাচিছো শুভকামনা যাচিছো তোমালোকে ভালদৰে পঢ়া ভাল মানুহ হোৱা আৰু তোমালোকে সমাজৰ নেতৃত্ব দিব পৰা এজন ব্যক্তি হোৱা যাতে তোমাৰ নেতৃত্বৰ দ্বাৰা কি হয় সমাজখনৰ উন্নতি হয় আজি আমি যিজন ব্যক্তিৰ স্মৰণ কৰি শিশু দিৱস পালন কৰিছো তেনেকুৱা ধৰণে যাতে তোমালোককো সমাজে মনত ৰাখে আৰু তোমালোকৰ কৰ্মৰ দ্বাৰা তোমালোকৰ গাঁওখন তোমালোকৰ চহৰখন তোমালোকৰ জিলাখন তোমালোকৰ ৰাজ্যখন বা তোমালোকৰ দেশখনৰ সুনাম অৰ্জন হয় এই তোমালোকে যেহেতু দশম শ্ৰেণীৰ পৰীক্ষা আহি আছে 16 তাৰিখৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ইতিমধ্যে ৰুটিন ঘোষণা কৰা হৈছে তোমালোকে সকলোৱে ভালদৰে পঢ়িবা নিয়মিতভাৱে পঢ়িবা আৰু আমাৰ বৰ্তমান সময়ত সংগটো যথেষ্ট বেয়া হৈছে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ধৰণৰ নকৰিবলগীয়া কাম বা নাখাবলগীয়া বস্তু খোৱাত পৰিলক্ষিত হৈছে তোমালোকে তাৰ পৰা দূৰত থাকিবা সমাজৰ এজন সুনাগৰিক হ'বা বুলি আশা ৰাখি তোমাৰ আজি এই ভিডিঅ'টো ইমানতে সামৰিছো